Hello viewers, welcome back to my YouTube channel. আজি তোমালোকৰ নৱম শ্ৰেণীৰ বিত্ত অধ্যায়টোৰ 10.3 অনুশীলনীৰ question number 2 লৈ আহিছো। তো question number 2 টো এটা আনকমন সমস্যা। তোমালোকৰ মই জানো বহু ছাত্ৰ ছাত্ৰীয়ে আজিলৈকে এই সমস্যাৰ সমাধানটো হয়তো কৰা নাই। তো যি কি নহওক বহুতেই তোমালোকে কৰিছা নিশ্চয়। তো আহা 2 নম্বৰ কোৱেশ্চনটোত আমাক কি আছে আমি সমাধান কৰিম। সমস্যাটো হৈছে ধৰা হল তোমালোকক এটা বৃত্ত দিয়া আছে, বৃত্তটোৰ কেন্দ্ৰ নিৰ্ণয় কৰিবলৈ অঙ্কন প্ৰণালী দিয়া। এটা বৃত্ত দিয়া আছে, মই এটা বৃত্ত আঁকি লৈছো। এই এটা বৃত্ত তোমালোকক দিয়া আছে আৰু এই বৃত্তটোৰ কেন্দ্ৰবিন্দু আমি নাজানো কোনখিনিত কেন্দ্ৰবিন্দুটো অৱস্থিত হৈ আছে। কেন্দ্ৰবিন্দুটো নিৰ্ণয় কৰিব লাগিব। আমি কেনেদৰে কেন্দ্ৰ নিৰ্ণয় কৰিম, বৃত্তটোৰ কেন্দ্ৰ কোনখিনিত অৱস্থিত হৈ আছে আমি তাক নিৰ্ণয় কৰিব লাগে। তেতিয়া হলে আমি কিদৰে কেন্দ্ৰ নিৰ্ণয় কৰিম সেই প্ৰণালীটো আমাক লিখিবলৈ দিছে। এটা বৃত্তৰ কেন্দ্ৰটো নিৰ্ণয় কৰিব লাগিলে মই প্ৰথম কেন্দ্ৰটো নিৰ্ণয় কৰিম, ছবিটো আঁকি লম, তাৰ পিছত অঙ্কন প্ৰণালীটো লিখিম। তো আহা বৃত্তৰ কেন্দ্ৰ নিৰ্ণয় কৰিবলৈ আমি কি কৰিব লাগিব। যি বৃত্তটো আমাক দিয়া আছে এই বৃত্তটোৰ আমি এটা চাপ, যিকোনো এটা চাপ লম। সাপোজ এটা চাপ লৈছো, ইয়াত এটা এ আৰু বি এটা চাপ ললো। এ বি এটা চাপ, এইটো চাপৰ প্ৰান্তবিন্দু। বৃত্তৰ কেন্দ্ৰ নিৰ্ণয় কৰিবলৈ পোনপ্ৰথমতে আমি এটা যিকোনো চাপ লৈছো, এ বি এটা চাপ, এ বি এনেকে চাপ, আৰু এই এ বি চাপৰ ওপৰত এটা গণ চাপ এ বি চাপৰ ওপৰত আমি যিকোনো এটা বিন্দু চি ললো। সাপোজ কৰবাত যিকোনো অৱস্থানত তুমি এটা বিন্দু চি লবা। সাপোজ এই অৱস্থানত তুমি এটা চি বিন্দু লৈছো, এইটো চি বিন্দু লোৱা হল, অৰ্থাৎ এ বি এটা চাপ, গৌণ চাপ, আৰু এই চাপৰ ওপৰত চি এটা যিকোনো বিন্দু। প্ৰথম কাম হল। তাৰপিছত তোমালোকে কি কৰিবা, এই চাপৰ দুই প্ৰান্তবিন্দুৰ সৈতে চি সংযোগ কৰিলে আমি দুডাল জে পাম। অৰ্থাৎ আমি বিৰ সৈতে যদি যোগ কৰো, বিৰ সৈতে যোগ কৰিলে চাবা জে দুডাল পাম। এবাৰ এৰ সৈতে সংযোগ কৰিম। কেনেকৈ, এ বি চাপৰ ওপৰত চি বিন্দুটো লৈ এৰ সৈতে চি আৰু বিৰ সৈতে চি সংযোগ কৰিলো। সংযোগ কৰাৰ ফলত কি পালো, তাৰমানে আমি এ চি এডাল জে আৰু বি চি আন এডাল জে পালো। এবাৰ তোমালোকৰ কাম হ'ব যে এ চি এডাল ৰেখাখণ্ড জেডাল আৰু বি চি এডাল ৰেখাখণ্ড, এই ৰেখাখণ্ড দুডালৰ আমি এতিয়া লম্ব সমদ্বিখণ্ডক আঁকিব লাগিব। তো লম্ব সমদ্বিখণ্ডক তোমালোকে আঁকিবলৈ নিশ্চয় জানা। তো লম্ব সমদ্বিখণ্ডক প্ৰথমতে ধৰি লৈছো আমি এ চিৰ লম্ব সমদ্বিখণ্ডক আঁকিম। তেতিয়ালে কি কৰিব লাগিব তোমালোকে জানা, কম্পাছডাল ল'ব লাগিব, আৰু কম্পাছডাল লৈ পেলাই আমি এ চিৰ আধাতকৈ বেছি ব্যাসাৰ্ধ লৈ এ বিন্দুক আৰু চি বিন্দুক কেন্দ্ৰ কৰি এ চিৰ তল আৰু ওপৰ দুয়োফালে আমি দুটাকৈ পৰস্পৰক ছেদ কৰা চাপ আঁকিব লাগিব। তেতিয়াহলে প্ৰথমতে আহা আমি ব্যাসাৰ্ধ ঠিক কৰি ল'ব লাগিব। ব্যাসাৰ্ধ ল'বা এ চি যিমান দৈৰ্ঘ্য তাতকৈ অকণমান কম, মানে এ চিৰ আধাতকৈ বেছি। মানে এ বিন্দুক যদি বিন্ধাও তেতিয়াহলে যদি এইখিনি লওঁ, তোমালোকে চাবা এ বিন্দুক যদি বিন্ধাই লৈছো তেতিয়া ব্যাসাৰ্ধ কিমান হ'ব, প্ৰায় এ চিৰ সমান ব্যাসাৰ্ধ ল'বা। প্ৰায় এ চিৰ সমান ব্যাসাৰ্ধ লৈ আমি কি কৰিম, দুয়োফালে এ চিৰ তল আৰু ওপৰ দুয়োফালে আমি দুটাকৈ চাপ আঁকি দিম। ওপৰ ফালেও চাপ আঁকিব লাগিব, এনেকৈ দুটাকৈ চাপ আঁকি দিম। এবাৰ একে ব্যাসাৰ্ধ, এই ব্যাসাৰ্ধটো তুমি লৰচৰ নকৰিবা। আকৌ চি বিন্দুক কেন্দ্ৰ কৰি আমি আগৰ চাপ দুটাক ছেদ কৰাকৈ আন দুডাল চাপ আঁকিম। এনেকৈ চাপ আঁকি দিম। চি বিন্দুক কেন্দ্ৰ কৰিও আমি দুডাল চাপ আগৰ চাপক ছেদ কৰাকৈ আঁকিলো। তোমালোকে বুজি পাইছা নিশ্চয়। এবাৰ এই ছেদ বিন্দুৰ মাজেৰে যোৱাকৈ আমি এডাল ৰেখা টানিম। দুডাল ছেদ বিন্দুৰ মাজেৰে যোৱাকৈ ৰেখা এডাল টানিব লাগে। একদম ছেদ বিন্দুৰ মাজেৰে যোৱাকৈ ৰেখা এডাল টানিবা। এনেদৰে ৰেখা এডাল ডট ডট দিলে হ'ল, ৰেখাডাল টানিব লাগে। এই ৰেখাডাল অকণমান দীঘলকৈ দিবা, বৃত্তৰ যেহেতু কেন্দ্ৰ নিৰ্ণয় কৰিব লাগিব অকণমান দীঘলকৈ দিলে এনেকুৱা হ'ব। তো হৈ গ'ল, আমি এ চিৰ লম্ব সমদ্বিখণ্ডক আঁকিলো। এইবাৰ আমি বি চিৰ লম্ব সমদ্বিখণ্ডক একেদৰে আঁকিম। তেতিয়ালে কি কৰিব লাগিব, চি বিন্দুক কেন্দ্ৰ কৰি আৰু বি বিন্দুক কেন্দ্ৰ কৰি দুয়োটা বিন্দুক কেন্দ্ৰ কৰিব লাগিব। বি চিৰ আধাতকৈ বেছি ব্যাসাৰ্ধ লৈ, বি চিৰ আধাতকৈ বেছি বা প্ৰায় বি চিৰ সমান ব্যাসাৰ্ধ ল'ব লাগিব।
চি বিন্দুক কেন্দ্ৰ কৰি আমি ব্যাসাৰ্ধটো ঠিক কৰি ল'ব লাগিল প্ৰায় BC সমান তোমালোকে চাই ল'বা চি বিন্দুক কেন্দ্ৰ কৰিছোঁ প্ৰায় BC সমান ব্যাসাৰ্ধ লৈছোঁ ব্যাসাৰ্ধ লৈ আমি কি কৰিম BC তল আৰু ওপৰ দুয়োফালে উভয় ফালে আমি দুটাকৈ চাপ আঁকিম ওপৰ ফালে আঁকিব লাগিব এবাৰ বি বিন্দুক কেন্দ্ৰ কৰিব লাগিব একেখিনি ব্যাসাৰ্ধ তোমালোকে লৰচৰ নকৰিবা এবাৰ বি বিন্দুক কেন্দ্ৰ কৰি পেলাই আমি বি বিন্দুক কেন্দ্ৰ কৰিছোঁ কেন্দ্ৰ কৰি আগৰ চাপক ছেদ কৰাকৈ তেতিয়ালে আগৰ চাপক ছেদ কৰাকৈ এটা চাপ অঁকা হ'ল ঠিক একেদৰে আমি তলৰ ফালেও আগৰ চাপক ছেদ কৰাকৈ এটা চাপ আঁকি দিম এনেকৈ আমি এডালক দুটা ছেদ বিন্দুৰ মাজেৰে যোৱাকৈ ৰেখা এটা আঁকিব লাগে এনেদৰে আঁকি দিলোঁ সৰি তেতিয়াহ'লে আমাৰ দুয়োডাল যে অৰ্থাৎ AC আৰু BCৰ সমদ্বিখণ্ডক দুডাল আঁকিছোঁ আৰু AC আৰু BCৰ সমদ্বিখণ্ডক দুডালে যি বিন্দুত কাটিছে অৰ্থাৎ ACৰ সমদ্বিখণ্ডক হৈছে এইডাল আৰু BCৰ সমদ্বিখণ্ডক হৈছে এইডাল এই দুডাল ৰেখাই পৰস্পৰে এই বিন্দুটোত ছেদ কৰিছে তোমালোকে দেখা পাইছা এই বিন্দুটোত ছেদ কৰিছে এই বিন্দুটোত ছেদ কৰিছে বিন্দুটো মানে এটা ৰাউণ্ড চিন দিছোঁ যি বিন্দুত ছেদ কৰিছে সেই ছেদ বিন্দুটোৱেই হ'ব বৃত্তটোৰ কেন্দ্ৰ অৰ্থাৎ এই বৃত্তটোৰ কেন্দ্ৰৰ নাম যদি আমি P দিওঁ তেতিয়াহ'লে P বিন্দুটো হ'ব এই বৃত্তটোৰ এটা কেন্দ্ৰবিন্দু তেতিয়াহ'লে তোমালোকে নিশ্চয় বুজি পাইছা কিদৰে অংকন কৰা হ'ল এবাৰ অংকন প্ৰণালীটো লিখিবা অংকন প্ৰণালী এতিয়া তোমাৰ ষ্টেপ নাম্বাৰ 1 দিবা এটা নাম্বাৰ 1 বৃত্তৰ যিকোনো অংশত বৃত্তৰ যিকোনো অংশত AB এটা গৌণ চাপ গৌণ চাপ কি কাৰণে কৈছোঁ তোমালোকে সেইটো বুজি পাইছা AB চাপটো সৰু চাপ আৰু এনেকৈ AB আহিলে সেইটো ডাঙৰ চাপ হ'ব সেই মুখ্য চাপ গতিকে AB এটা গৌণ চাপ বৃত্তৰ যিকোনো অংশত AB এটা গৌণ চাপ লোৱা হ'ল আৰু AB চাপৰ ওপৰত C যিকোনো এটা বিন্দু লোৱা হ'ল এইটো C বিন্দু লৈছিলোঁ যিকোনো এটা বিন্দু C যিকোনো এটা বিন্দু C লোৱা হ'ল তাৰপিছত কি কৰিছোঁ লগতে AC আৰু লগতে কি কৰিছোঁ AC আৰু BC আমি সংযোগ কৰিছোঁ আৰু দুডাল জে পাইছোঁ গতিকে আমি লিখি দিম লগতে AC আৰু BC দুডাল জে অঁকা হ'ল জে আঁকিলোঁ এটা আমাৰ প্ৰথম কাম হৈ গ'ল যে AB এটা চাপ লৈছিলোঁ গৌণ চাপ আৰু গৌণ চাপৰ ওপৰত C যিকোনো এটা বিন্দু তাৰপিছত AC আৰু BC দুডাল জে আঁকা হ'ল আমি জে আঁকি লৈছোঁ এইবাৰ নেক্সট ষ্টেপ 2 নম্বৰ তাৰপিছত আমি কি কৰিলোঁ এই জে দুডালৰ লম্ব সমদ্বিখণ্ডক দুডাল আঁকিছোঁ আমি সেই বুলি কৈ দিম কিদৰে আঁকিছোঁ লম্ব সমদ্বিখণ্ডক সেই বিৱৰণটো ইয়াত দিব নালাগে কেৱল আমি ক'লে হ'ব যে ACৰ লম্ব সমদ্বিখণ্ডক অঁকা হ'ল আৰু BCৰ লম্ব সমদ্বিখণ্ডক অঁকা হ'ল AC আৰু BCৰ উভয়ৰে দুডাল লম্ব সমদ্বিখণ্ডক অঁকা হ'ল উভয়ৰে দুডাল লম্ব সমদ্বিখণ্ডক অঁকা হ'ল ফলত কি হৈছে এই লম্ব সমদ্বিখণ্ডক দুডালে পৰস্পৰ এটা বিন্দুত ছেদ কৰিছে আৰু সেই বিন্দুটোৰ নাম আমি P দিছোঁ আমি লিখি দিম অঁকা হ'ল এই লম্ব সমদ্বিখণ্ডক দুডালে
সমদ্বিখণ্ডক দুডালে পৰস্পৰ পি বিন্দুত ছেদ কৰিছে পৰস্পৰ পি বিন্দুত ছেদ কৰিছে নাম দিছোঁ এই পি বিন্দুটোৱেই হ'ল প্ৰদত্ত বৃত্তটোৰ কেন্দ্ৰবিন্দু ব্ৰেক আপ কৰি লিখিলে হ'ল এই পি বিন্দুটোৱেই হ'ল প্ৰদত্ত বৃত্তটোৰ কেন্দ্ৰবিন্দু তেতিয়ালে আমাৰ অংকন প্ৰণালী লিখা হৈ গ'ল তোমালোকে নিশ্চয় বুজি পাইছা আসলতে খুব সহজ এটা বৃত্ত আঁকিছোঁ আমাক দিয়াই আছিল বৃত্তটোৰ থুলমূলভাৱে আমি ক'ব গ'লে এ বি চাপ লৈছিলোঁ এ বি চাপৰ ওপৰত চি বিন্দু লৈছোঁ তাৰপিছত এ চি জে আৰু বি চি জে অংকন কৰিছোঁ এ চিৰ লম্ব সমদ্বিখণ্ডক আঁকিছোঁ আৰু বি চিৰ লম্ব সমদ্বিখণ্ডক আঁকিছোঁ আৰু পৰস্পৰে ইহঁতে পি বিন্দুত কাটিছে এই পি বিন্দুটোৱেই হ'ল বৃত্তটোৰ কেন্দ্ৰবিন্দু তো ছাত্ৰ ছাত্ৰীসকল নিশ্চয় বুজি পাইছা তোমালোকে